নমস্কাৰ এই আইতাগৰাকীৰ ভিডিঅ'টো যোৱাকালি মই সামাজিক মাধ্যমত পালোঁ। আইতাগৰাকীৰ কথাকেইটা ইমানেই মৰম লগা ভিডিঅ'টো চাই মই বিৰাট বেছি ভাল পালোঁ। আইতাগৰাকীয়ে কৈছে দাঁত ঘঁহা ব্ৰাছ পৰ্যন্ত দিছোঁ ৰাইজে, তামোল অকণমান পোৱা হয়, ইমান মৰমৰে ইমান আকুলতাৰে কথাকেইটা কৈছে, শুনিলে আপোনাৰ মৰম লাগি যাব। শুনকচোন এবাৰ। মোৰ দাঁত ঘঁহা ব্ৰাছ পৰ্যন্ত দিছে ৰাইজে, কিন্তু তামোল অকণ খাব লাগিব। ভিডিঅ'টো চাই মোৰ এনেকুৱা লাগিছে মই তামোল পাণ অলপ যোগাৰ কৰি দৌৰি গৈ এই আইতাগৰাকীক যেন দি আহোঁগৈ। আৰু মোৰ এনেকুৱাও মন গৈছে যদি আইতাগৰাকীৰ আশে পাশে কোনোবা মানুহ আছে, হেৰৌ যাচোন যা আইতাগৰাকীক তামোল পাণ অলপ যোগাৰ দি থৈ আহ, তেনেকুৱা মোৰ অনুভৱ হৈছিলে। তাৰপিছত মই ভিডিঅ'টো স্ক্ৰল কৰাৰ লগে লগে আন এটা ভিডিঅ' দেখা পালোঁ। সেই ভিডিঅ'টোত ভাইটি এজন গৈছে একনৰীয়া চাধা, পাণ এক টোপোলা, চাধা এক টোপোলা, তামোল এক টোপোলা আৰু ঘৰত বোৱা চাদৰ এখন লৈ পেলাই এই আইতাগৰাকীৰ কাষলৈ গৈছে, আইতাগৰাকীক দিছে। এই ভিডিঅ'টো দেখি পেলাই সঁচাকৈ মই আৰু বেছি আনন্দিত হ'লোঁ, মোৰ মনটো আৰু বেছি ভাল লাগি গ'ল। তাৰপিছত মই এই একাউণ্টটো খুলি চালোঁ, এন গগৈ বুলি আছে। এই ভাইটিটোৰ বিগত সময়ত যি আমাৰ বানপানীৰ সময়ত যি বিপৰ্যয়ৰ সময়, বিপদৰ সময়, সেই সময়ত এই ভাইটিটোও গৈ ৰাইজৰ ওচৰলৈ গৈ ৰাইজক বহুত ধৰণে সহায় কৰিছে। আমি দেখা পাইছোঁ এই বিপদৰ সময়ত ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিছে, ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ গৈছে, ৰাইজৰ ওচৰত সাহস হৈ থিয় দিছে, খোৱা বস্তু দিছে, ৰাইজক যিমান পাৰে সহায় কৰিছে। ঠিক তেনেধৰণে সৰু সৰু ইউটিউবাৰ, সৰু সৰু ক্ৰিয়েটৰ কিছুমানো তেওঁলোকৰ যিমান সাধ্য অনুযায়ী কিন্তু ৰাইজক সহায় কৰিছে, কিন্তু সেই ভিডিঅ'সমূহ প্ৰকাশ হোৱা নাই। আজি আমি এই সৰু ল'ৰাটোৰ ভিডিঅ'টো দেখা পালোঁ, এই ভাইটিটোৰ ভিডিঅ'টো দেখা পালোঁ। এই ভাইটিটোৱে যি ধৰণে আইতাজনীক গৈ সহায় কৰিছে আৰু যেনেধৰণে শিৱসাগৰ যোৰহাটবাসী ৰাইজৰ ওচৰলৈ গৈ সহায় কৰিছে, সঁচাকৈ এই ভাইটিটো শলাগ ল'বলগীয়া। আমি এই চেগতে আইতাগৰাকীলৈও বহুত মৰম যাচিছোঁ আৰু এই ভাইটিটোকো মৰম যাচিছোঁ। আপোনালোকেও এটা লাইক দি আইতাগৰাকীক মৰম দিব আৰু এই ভাইটিটোৰ চেনেলটোক আগুৱাই লৈ যাব।